guys, welcome to my YouTube channel. আৰু আজি আমাৰ যজ্ঞৰ লাষ্টৰ দিন তৃতীয় দিন আপোনালোকক দেখাই আছোঁ দৃশ্য। আৰু এয়া হ'ল বাবা বিষ্ণু আৰু মা দেৱী লক্ষ্মীৰ মূৰ্তি। আৰু আজি হ'ল আমাৰ শ্ৰী শ্ৰী বিষ্ণু মহাযজ্ঞৰ শেষৰটো অৰ্থাৎ তৃতীয় দিন। আৰু আপোনালোকক আজি কাৰ্যসূচী গোটেইখিনি দেখাবলৈ চেষ্টা কৰিম ভিডিঅ'টোৰ জৰিয়তে। আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকক। আৰু এয়া নাম প্ৰসংগ চলি আছে, আপোনালোকক দেখাই আছোঁ গোটেইখিনি চাই থাকক ভিডিঅ'টো। আৰু এয়া মই নেগেৰা বজাই আছিলোঁ আৰু মাহঁতে অলপমান ফূৰ্তি কৰি আছিলে, যিহেতু আজি শেষৰটো দিন সকলোৱে অলপমান ফূৰ্তি কৰিছে। চাওকচোন কেনেকৈ সিহঁতে ফূৰ্তি কৰিছিলে, ভিডিঅ'টো চাই থাকক।
এনেকৈ ফূৰ্তি কৰা হোৱাৰ পিছত মূৰ্তি বেদীৰ পৰা ওলাই অনাৰ বাবে প্ৰস্তুতি চলাই আছিলে। হৰিধ্বনি দি মূৰ্তি ওলাই অনাৰ প্ৰস্তুতি চলি আছিল। আপোনালোকক ভিডিঅ'ৰ জৰিয়তে গোটেইখিনি দেখাবলৈ চেষ্টা কৰিম, চাই থাকক ভিডিঅ'টো। আৰু এয়া মূৰ্তি ওলাই অনা হৈছে, গাড়ীত বহোৱা হৈছে আৰু আপোনালোকক দৃশ্য দেখাই আছোঁ। আৰু আমাৰ আগে আগে নামতি দলৰ গাড়ী আৰু মূৰ্তিৰ গাড়ী গৈ আছিলে আৰু আমাৰ পিছে পিছে আৰু দুখন গাড়ী আহি আছিলে। আপোনালোকক আমি যাত্ৰা দেখাওঁ, চাই থাকক আমাৰ যাত্ৰা। আৰু এনেদৰে আমাৰ বশিষ্ঠ মন্দিৰলৈকে যাত্ৰা আৰম্ভ কৰিছিলোঁ আমি, আৰু আপোনালোকক গোটেইখিনি দৃশ্য দেখাম। আৰু যিহেতু ভিডিঅ'টো বহুত দীঘলীয়া হৈ গৈছে, আপোনালোকে ব'ৰ হৈ যাব, সেইবাবে মই নেক্সট ভিডিঅ'ত আৰু বশিষ্ঠ মন্দিৰৰ যাত্ৰাখিনি দেখাবলৈ চেষ্টা কৰিম। আমি বশিষ্ঠ মন্দিৰত গৈ কি কি কৰিলোঁ গোটেইখিনি দেখাবলৈ চেষ্টা কৰিম। এইটো ভিডিঅ'ত এইখিনিয়ে, আৰু যদি ভিডিঅ'টো ভাল লাগিছে লাইক কৰিব, শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব, আৰু যদি চেনেলটোলৈ নতুন আহিছে তেন ছাবস্ক্ৰাইব কৰি বেল আইকনটো দবাই দিব। নেক্সট ভিডিঅ' আহি আছে, চাবলৈ নাপাহৰিব। ধন্যবাদ।